মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা। হেল্ল' এভৰিৱান, বিন্দাছ প্ৰিয়ংকা চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। খাবলৈ বহুতেই ভাল হয়, এনেধৰণে বনালে সকলোৱে খাই বহুত ভাল পাব। এই ৰেচিপিটো একেবাৰে কম মছলাই দি বনাইছোঁ। চাওচোন আহক কি কি লাগে ৰেচিপিটোৰ কাৰণে। প্ৰথমতে মাছ লাগিব আমাক, তাৰপিছত অমিতা, আলু, কাচকল ধুনীয়াকৈ চিটি মাৰি ল'ব দুটা, আৰু কেঁচা মাছখিনি ধুনীয়াকৈ আপোনালোকে ফ্ৰাই কৰিব। কেৰাহীখনত মিঠাতেল বা ৰিফাইন অইল যি ব্যৱহাৰ কৰে এইটো আপোনালোকৰ কথা। তাৰপিছত নিমখ হালধি সানি মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। গৰম হৈ আছে, তাত মই কেঁচা জলকীয়া, পাঁচফোৰণ, আদা নহৰু পেষ্টটো লৈছোঁ, পিঁয়াজ, কেঁচা জলকীয়া এইখিনি মই ভাজি আছোঁ, পাঁচফোৰণ। তাৰপিছত অলপ পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই আদা নহৰু পেষ্টটো দি দিম। তাত আৰু ধুনীয়াকৈ লৰাই থাকিব। ধুনীয়াকৈ লৰোৱা হোৱাৰ পিছত তাত আপোনালোকে নিমখ, হালধি, তাৰপিছত জিৰা গুড়া, ধনিয়া গুড়া ধুনীয়াকৈ দি লৰাই থাকিব। আৰু তাৰপিছত কুকাৰত যে বইল হ'ব দিছিল সেইখিনি ধুনীয়াকৈ কাঢ়ি কেনে তাত দি দিব। দি ধুনীয়াকৈ মানে লৰাই থাকিব, ভাজি থাকিব। তো 10 মিনিটমান সময় মানে ভাজিব, লৰাই থাকিব। ধুনীয়াকৈ লৰাই ভাজি থাকিব। ভজা হোৱাৰ পিছত মই কিন্তু সেইখিনি পানী দিছোঁ য'ত মই বইল হ'ব দিছিলোঁ, মই সেইখিনি পানী ঢালি দিলোঁ। ধুনীয়াকৈ বইল হৈ আছে, ধুনীয়াকৈ মানে লাৰি দিব এবাৰ যাতে তলত নালাগে। তাৰপিছত তাতে আপুনি ভাজি থোৱা মাছ কেইপিচ ধুনীয়াকৈ পেলাই দিব। ধুনীয়াকৈ আৰু এবাৰ লাৰি দিব। তো হৈ গ'ল ৰেডি। বহুত হেল্ডি হয় খাবৰ কাৰণে, কম মছলা দি মানে বনাইছোঁ, আৰু মানে সৰু ল'ৰা ছোৱালীৰ কাৰণেও বহুত উপকৃত হয় আৰু বহুত হেল্ডি হয়। যদি আপোনালোকে খাই ভাল পায় তেতিয়াহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এইখিনিলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো হিট কৰি থ'ব যাতে মোৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। থেংক ইউ।